সকলো ব্যক্তিয়ে ভাবে তেওঁ এই পৃথিৱীত অকলে আছে। তেওঁক বুজিব পৰা ব্যক্তি এই দুনিয়াত জন্মই হোৱা নাই। কাৰণ যেতিয়াই নিজৰ কথা কাৰোবাক বুজাব যায়, সন্মুখৰ ব্যক্তিজনে তেওঁ কোৱা কথাবোৰ বুজিয়েই নাপায়, তেওঁক অৱহেলা কৰি দিয়ে। আৰু তেতিয়া আপুনি ভাবে যে মোৰ লগতেই বাৰু এনেকুৱা কিয় হয়, কোনোৱে মোকেই বাৰু কিয় বুজি নাপায়। সিহঁতে আপোনাৰ কথা এইকাৰণে বুজি নাপায় কিয়নো আপোনাৰ কথা সিহঁতৰ মগজুৱে ঢুকিয়েই নাপায়। যেতিয়া থমাছ আলভা এডিছনে বাল্ব আৱিষ্কাৰ কৰিছিল, তেওঁৰ কথাও কোনেও বুজি পোৱা নাছিলে। তেওঁকো সকলোৱে সমালোচনা কৰিছিলে আৰু কৈছিলে তোমাৰ এই কামটো কেতিয়াও সাৰ্থক নহয়, কিয়নো এনেকুৱা কোনো বস্তু দুনিয়াখনত নায়েই। মানুহে কেতিয়াও এনেকুৱা ব্যক্তিক আৰু সিহঁতৰ কথাবোৰ বুজিয়েই নাপায়। যিটো দুনিয়াখনত নায়েই সেইটো কেনেকৈ ইহঁতে সম্ভৱ কৰি তুলিব। আৰু সিহঁতৰ এই চিন্তাই আপোনাৰ অন্তৰত সোমাই যায়। মানুহে যদি কৈছে নিশ্চয় ঠিকেই কৈছে। এইদৰে আপুনিও এটা ডাঙৰ বিপাঙত পৰে। মানুহে বাৰু মোৰ এই কামটো হ'ব দিবনে নাই, এই কামটো সম্ভৱ হৈ উঠিবনে নাই, মই এই কামটো কৰিব পাৰিমনে? আৰু ৯৯% ব্যক্তিয়ে এইখিনিতেই হাৰ মানি লয়। আৰু এইখিনিৰ পৰাই সিহঁতে দুটা ৰাস্তা দেখে। এটা এনেকুৱা যিয়ে মানুহৰ লগত থাকি সিহঁতৰ দৰে একেই কাম কৰে, আৰু এক প্ৰকাৰ এনেকুৱা যিয়ে অকলশৰে থাকি নিজৰ সপোন সাৰ্থক কৰাৰ কাৰণে প্ৰয়াস কৰে। যিবোৰে মানুহৰ লগত থাকে সিহঁতে সিহঁতৰ ভিতৰতেই সেই ভিৰৰ মাজত লুপ্ত হৈ যায়। আৰু যিয়ে অকলশৰে থাকে সি জীৱনত কোনো এটা নতুন কাম কৰি দেখুৱায়। আৰু ইয়াৰ পৰাই আৰম্ভ হয় অকলশৰে থকাৰ সঁচা কাহিনী। আপুনি এটা কথা ভালদৰে জানে, যিমানবোৰ ব্যক্তিয়ে এই পৃথিৱীত মহান হৈছিলে সি কেতিয়াবা নহয় কেতিয়াবা অকলশৰীয়া নিশ্চয় হৈছিলে। আৰু এটা কথা মগজুত ভৰাই লোৱা, এই অকলশৰীয়াই আপোনাক সফলতা দিব, আৰু এই অকলশৰীয়া থকাৰ কাৰণে সিহঁতে সফলতা পাইছে। যদি আপুনিও অকলশৰীয়া হৈছে তেন্তে চিন্তা কৰিব নালাগে। আপুনি এইটো চিন্তা কৰা যে আপুনি এই দুনিয়াত যি চলি আছে তাৰ পৰা বাহিৰত ওলাই আহি কাম কৰি আছে, আৰু এনেকুৱা কাম কৰি আছে যিটো কাম দুনিয়াখনৰ মানুহে বুজিয়েই পোৱা নাই। আৰু ধৈৰ্য ধৰি সেই কামটোক দুনিয়াখনৰ সন্মুখত আগবঢ়াই লৈ অহা, আৰু সেইটো কৰি দেখুওৱা যিটো আপুনি তৈয়াৰ কৰিছে। আৰু সিহঁতক দেখুৱাব লাগে আপুনি সেইটো প্ৰাপ্তি কৰিছে, যাৰ কাৰণে মানুহে হাঁহিছিলে। যেতিয়া আপুনি সেই কামটো কৰি দেখুৱাব, দুনিয়াখনৰ মানুহবিলাকৰ হাঁহি বন্ধ হৈ যাব আৰু মানুহে আপোনাৰ পিনে দৌৰি আহিব, আৰু সেই একেই ব্যক্তিবোৰে আপোনাৰ প্ৰশংসা কৰিব। সেইবোৰ ব্যক্তিয়ে আপোনাৰ সংগী হ'ব, আৰু সেইবোৰ ব্যক্তিয়ে আপোনাৰ লগত থাকিব খুজিব। সেইবাবে এইটো মনত ৰখা, অকলশৰে থকা কোনো বেয়া নহয়, অকলশৰীয়াই আপোনাক সফলতা দিব।